নমস্কাৰ সকলোকে পৰিসীমাৰ অন্য এটা ভিডিঅ লৈ এতিয়া চোৱা এটা বৰ্গৰ পৰিসীমা 20 সেন্টিমিটাৰ হলে ইয়াৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব বৰ্গৰ পৰিসীমাটো দিয়া আছে বৰ্গৰ এটা বাহুৰ দিশে ওলাব লাগে অৰ্থাৎ এটো যদি আমি এটা বৰ্গ বুলি ধৰো এই বৰ্গটোৰ পৰিসীমা গুটেই কেটা বাহুৰ যোগফল কিমান বুলি কৈছে 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ হলে ইয়াৰ এটা বাহুৰ দিশ কিমান হ'ব হেতু আমাক ওলাব লাগে সো আমি জানো যে বৰ্গৰ পৰিসীমা হৈছে 4 পূৰণ এটা বাহুৰ দিশ 4 পূৰণ l মানে 4 পূৰণ এটা বাহুৰ দিশ এতে চোৱা বৰ্গৰ পৰিসীমাটো কিমান দিয়া আছে 20 সেন্টিমিটাৰ তো বৰ্গৰ পৰিসীমাৰ সিধাকে আমি লিখি দিম 20 সেন্টিমিটাৰ ইজিক্যাল 4 ইয়াত লিখিলো পূৰণ l ৰ জায়গাত l ৰাখি দিলো এতে 4 এইফালে কি হৈ আছে পূৰণ হৈ আছে ইজিক্যাল ৰ এইফালে হেলে কি হৈ যাব হৰণ হৈ যাব তো আমি 20 ইয়াত লিখিলো 4 তলত লিখিলো ইজিক্যাল l 4 20ত কিবাৰ যাব 5 বাৰ যাব তো এনসারটো কি হ'ব 5 সেন্টিমিটাৰ হৈ যাব এটা বাহুৰ দৈৰ্ঘ্য ঠিক তেনেকুৱাকে এইটো এটা প্ৰশ্ন তোমালোকৰ বাবে আছে এটাৰ কমেন্ট কৰি জনাবা যে আনসার কি হয়।